অভিভাৱকত্বৰ নামত আহুৰিক নিৰ্যাতন, দায়িত্ববোধৰ নামত দানৱীয় আচৰণ। কিমান পাষাণ হৃদয়ৰ হলে পিতৃ মাতৃহীনা নিজ ভতিজীক দাসৰ দৰে ব্যৱহাৰ কৰিব পাৰে নিজ বৰদেউতাক বৰমাকে। স্বস্বাৰ্থ পূৰণৰ বাবে নিষ্ঠুৰতাৰ সীমা অতিক্ৰমী বৰদেউতাক ভতিজীৰ পবিত্ৰ সম্পৰ্ককো কলুষিত কৰিব পাৰে এইসকলে। আমগুৰি বালিপথাৰ আদৰ্শ গাঁৱৰ দুগৰাকী পিতৃ মাতৃহীনা কিশোৰীৰ ওপৰত দীৰ্ঘদিনে নিজ বৰদেউতাক বৰমাকে চলাই আহিছিল অকথ্য নিৰ্যাতন। কৰ্মসূত্ৰে নাগালেণ্ডৰ লুংথুত থকা কমল বৈশ্য নামৰ ব্যক্তিজনে 3 বছৰৰ পূৰ্বে পঢ়াবলৈ লৈ গৈছিল দুয়ো ভতিজীক। দোকান আৰু হোটেলৰ ব্যৱসায় কৰা বৰদেউতাকে দুয়ো ভতিজীক পঢ়ুৱাৰ পৰিৱৰ্তে দাসৰ দৰে ব্যৱহাৰ কৰি চলাই গৈছিল অমানসিক অত্যাচাৰ। বাৰে বাৰে পলাবলৈ চেষ্টা কৰিও বিফল হৈছিল দুই কিশোৰী। শেষত গোপন সূত্ৰে পোৱা খবৰৰ ভিত্তিত সদৌ অসম মহিলা সমিতিৰ নেত্ৰী পাপুমণি বৰা, শাৰদী দাস আৰু চিনু বৰুৱাৰ নেতৃত্বত এটা দলে নাগালেণ্ডৰ লুংথুৰ পৰা দুই কিশোৰীক উদ্ধাৰ কৰি আনিবলৈ সক্ষম হয়। আমাৰ অসমৰ দুজনী কন্যা সন্তান নাগালেণ্ডলৈ নিজৰ বৰ্তাক বৰমাকে পঢ়াম বুলি লৈ গৈছিলে, যিহেতু তেওঁলোকৰ তাত নিজৰ ব্যৱসায় আছে। পঢ়াম বুলি লৈ গৈ পিনে তাত আচলতে সিহঁতৰ দ্বাৰা সিহঁতৰ ওপৰত শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাইছিলে। সিহঁতৰ বহুতো ধৰণৰ হোটেলত কাম কৰাৰ পৰা আদি কৰি দানা বনোৱা, গাহৰি দানা বনোৱা, ঘৰৰ কাম কৰা, এইবিলাক কামবোৰ কৰাইছিলে, নিৰ্যাতন চলাইছিলে সিহঁতৰ ওপৰত। আৰু আমি সেই খবৰটো পাই পিনে আজি যিহেতু লুংথুত পালোগৈ, লুংথু থানাৰ আৰক্ষীৰ সহযোগত তেওঁলোকৰ থকাৰ ঠাই পাই পিনে তেওঁলোকক যেতিয়া আমি লগ পাওঁ, তেতিয়া সম্পূৰ্ণ তেওঁলোকৰ দেহত ক্ষতবিক্ষত স্থানবোৰ আছে। তেনে সিহঁতক লোহাৰ ৰদ গৰম কৰি ভৰিত লগাই দিছে, তাৰপাছতে নখবোৰ প্লাছেৰে এৰুৱাই দিছে। তেনেকুৱা ধৰণৰ কিছুমান শাস্তি তেহেঁতৰ গাত আমি চিন পাওঁ আৰু লগালগ লুংথু থানাৰ আৰক্ষীৰ সহযোগত তেওঁলোকক উদ্ধাৰ কৰি আজি আমি আমগুৰিলৈ লৈ আহোঁ। তাত নিছিলে বৰমা বৰ্তাহঁতি পঢ়াম বুলি নিছিলে, এতিয়া নপঢ়াৰ কাৰণে কাম কৰাইছে, হোটেল আছে, গাহৰি দানা বনাওঁ, ভাত চব্জি বনাওঁ, থালি বাচন ধোওঁ, সেইটোৱে কাম কৰোঁ। কাম নকৰিলে মাৰে, গিলাচ পৰা নখুন ওলাই দিয়ে আৰু লোহা গৰম কৰি কিনে ভৰিত লগায়। নিউজ ডেস্ক ৰিপৰ্ট, আছাম লাইভ 7।